2018 চনত ঠিক হাবি বুলি ক'ব নোৱাৰিলেও এক মানুহ আহিব নোৱাৰা পৰিৱেশত আমি ইয়াত ভূমি খেতি লৈছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত বৃহত্তৰ অঞ্চলটোৰ ক্ষতি সমাজৰ আপ্ৰাণ চেষ্টাত এই স্থানত আজি আমি এনেদৰে সমবেত হ'ব পৰা এক পৰিৱেশ গঢ় লৈছে। ভগৱন্তই এইখিনিলৈকে উপনীত হোৱা আমাক এতিয়ালৈকে আশীৰ্বাদ প্ৰদান কৰি আছে। অনুষ্ঠানটোৰ লগত আনুষ্ঠানিকভাৱে আপোনালোক বহুজনৰ সম্পৰ্ক নাথাকিলেও আপোনালোকৰ পৰা এই অনুষ্ঠানটোৰ প্ৰতি আপোনালোকৰ যি আন্তৰিকতা, আপোনালোকৰ যি আশীৰ্বাদ, সেই আন্তৰিকতাৰ আশীৰ্বাদেৰে এই বিদ্যালয়খন জীপাল হৈছে। আজি আপোনালোকৰ উপস্থিতি আমাক সকলোকে মহিয়ান কৰিছে। 25 বছৰত ভৰি দিয়া এই বিদ্যালয়খনিয়ে বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ কৰা ৰূপালী জয়ন্তী বৰ্ষৰ 8, 9 আৰু 10 এই 3 তাৰিখত আমি উদ্বোধনী অনুষ্ঠানটি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। পৰৱৰ্তী 2025 চনৰ অক্টোবৰ মাহত এই অনুষ্ঠানটি আমি সামৰণি সমাৰোহ অনুষ্ঠিত কৰিম। আজি এই পতাকা উত্তোলনস্থলীত সমবেত সকলোকে পুনৰ আমি বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমগৰাকী মন্ত্ৰী প্ৰদান কৰিবৰ কাৰণে আমি বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা এই বিদ্যালয়খনিৰ শিশু শিক্ষা সমিতিৰ অসমৰ পৰা অনুমতিৰ লগতে প্ৰথম কিতাপ পত্ৰ সংগ্ৰহ কৰি এই 2000 চনৰ সেই দিনটোৰ পৰা আজি পৰ্যন্ত 25টা বছৰ একেৰাহে পৰিচালনা সমিতিৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰি বৰ্তমান বিদ্যালয় পৰিচালনা সমিতি আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সন্মানীয় সভাপতিৰ পদ অলংকৃত কৰি 25টা বছৰে এটা জীৱন এই বিদ্যালয়খনৰ কাৰণে তেখেতে উৎসৰ্গা কৰিলে। তেখেতক আমি সকলৰ সন্মুখত পৰিচয় কৰি দিছোঁ। তেখেত শ্ৰী ৰূপেন ভূঞা। ব্যক্তিগতভাৱে তেখেত শালমৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আমি তেখেতক আমাৰ বিদ্যালয়ৰ এখন অংগবস্ত্ৰৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে উপস্থিত আচাৰ্য আচাৰ্যৰ মাতৃসকলক অনুৰোধ জনাইছোঁ। মই উপস্থিত মাতৃ আৰু আচাৰ্য আচাৰ্যসকলক অনুৰোধ জনাইছোঁ, মই আপোনালোকৰ নাম কাৰণ আমি নলওঁ, ক্ৰমাগতভাৱে আপোনালোকে আহি আমি আদৰণি জনাবলৈ কোৱা সন্মানীয় অতিথিসকলক আপোনালোকে পৰ্যায়ক্ৰমে আদৰণি জনাব। এয়া আমাৰ উপেন ভূঞাদেৱক এখনি বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অংগবস্ত্ৰৰে আদৰণি জনাবলৈ আগবাঢ়িছে বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ এগৰাকী আচাৰ্য, জ্যেষ্ঠ আচাৰ্য ভৱানী হাজৰিকা বাইদেউ। আমি অতিথিসকলৰ আদৰণিৰ সময়ত যিসমূহ কিতাপ দিম, সেই কিতাপসমূহ আমাৰ দুগৰাকী আচাৰ্য ইয়ালৈ আহিব। দুগৰাকী আচাৰ্যই তেখেতলোকৰ হাতৰ পৰা কিতাপখিনি হাতত ল'ব। যদি তেখেতসকলে পতাকা উত্তোলন কৰিব লাগিব, বৰ্তমান হাতত থাকিলে অসুবিধা হ'ব। সেয়ে কিতাপসমূহ আপোনালোকে হাতত ল'ব আৰু ডাঙৰখন আকৌ পুনৰ চমজাই দিব। আমি ইয়াৰ পাছতেই তেখেতক বন্তি প্ৰদান কৰিবৰ কাৰণে আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। তেখেতলোকে কাৰ্যসূচীত অংশগ্ৰহণত সহযোগ কৰিব বিদ্যালয়ৰ মাতৃভাৰতীৰ প্ৰাক্তন সভানেত্ৰী তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপসভানেত্ৰী বৰ্ণালী কলিতা বৰা বাইদেউ। আজি আমি এই পতাকা উত্তোলনৰ মূল পতাকাখনি উত্তোলন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছোঁ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক, এই বিদ্যালয়ৰ অভিভাৱক তথা মাজুলীৰ বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ দায়িত্বত থকা সকলোৰে পৰিচয় অতুল দাস ডাঙৰীয়াক। তেখেতক আমি আমাৰ এই ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি। তেখেতে এই বিদ্যালয়ৰ মূল পতাকাখনি উত্তোলন কৰিব। তেখেতক এখনি
বিদ্যালয়ৰ অংগবস্ত্ৰৰে আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এখন গ্ৰন্থ আৰু অংগবস্ত্ৰৰে তেখেতক আদৰণি জনাব। আমাৰ মাজত উপস্থিত আছে মাতৃগৰাকীৰ সভানেত্ৰী তথা বিদ্যালয়ৰ মাতৃগৰাকীৰ প্ৰাক্তন সম্পাদিকাও আছিল তেখেত বীণামণি ভৰালী বাইদেউ। তেখেতে মাতৃভাৰতীৰ হৈ পতাকা উত্তোলন কৰিব। আমি বীণামণি ভৰালী বাইদেউকো পৰিচয় কৰি দিছোঁ। তেখেতক এখনি বস্ত্ৰৰে অংগবস্ত্ৰৰে আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ সন্মুখত থকা মাতৃসকলক আমি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ সন্মানীয় অতিথিসকলক আদৰণি জনোৱাত আমি সুবিধা পাওঁ। আমি ইয়াৰ পাছতে পৰিচয় কৰিব বিচাৰিছোঁ। আজি আমি পতাকা উত্তোলনৰ কাৰণে আমি জনাইছোঁ বৰগাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান তথা তেখেতসকলৰ প্ৰধান মহোদয় তেখেতসকলৰ হৈ আমাৰ মাজত উপস্থিত থকা বৰগাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক উপপ্ৰধান শিক্ষক আমাৰ অনুভৱ আছে।